হাই ফ্ৰেণ্ডসকল, আপোনালোকক মোৰ ৰেচিপিলৈ আমন্ত্ৰণ জনাই আজি মোৰ ৰেচিপিটো শ্বেয়াৰ কৰি আছোঁ। আজিৰ ৰেচিপিটো হ'ল কাচকল দি তেলপিয়া মাছ বনাম। এইফালে মই মাছ ল'লোঁ। এতিয়া মই মাছখিনি অলপ হালধি গুড়ি আৰু নিমখ দি সানি মাছখিনি ভালদৰে ভাজি ল'ম। এইফালে মই তাৱা পাতি দিছোঁ। ইয়াত মই অলপ তেল দি দিম আৰু মাছখিনি ভালদৰে ভাজি ল'ম। যিহেতু ইয়াৰ মাছ বহুত নৰম হয়, ভাজি নল'লে ভাঙি যোৱাৰ বেছি থাকে, চান্স থাকে। মাছখিনি ভাজিয়ে ল'ম। আপোনালোকে কোনে কোনে কাচকলৰ ৰেচিপি ভাল পায়, কাচকল চব্জিটো ভাল পায়, নিশ্চয় কমেণ্ট কৰি জনাব। এইটো কাচকল চব্জিটো বহুত ভাল হয়, পেটৰ কাৰণেও ভাল। আজি মাছ দি কাচকল বনাম। মই মাছখিনি ভাজি লৈ আছোঁ। এয়া মোৰ মাছখিনি ভাজা হ'ল। এতিয়া মই মাছখিনি উঠাই ল'ম আৰু মোৰ ৰেচিপিটো লৈ যাম। এয়া কাচকল মই অলপ বাপ দি লৈছোঁ। এইফালে আছে পিঁয়াজ আৰু এয়া আছে মাছৰ চৰ্বি। মোৰ ৰেচিপিটো এয়া মই কেৰাহী পাতি দিলোঁ। কেৰাহী গৰম হোৱালৈ অলপ সময় অপেক্ষা কৰোঁ। এয়া মই মিঠাতেল দি দিলোঁ। এতিয়া মই ইয়াত জিৰা দি দিম, গোটা জিৰা আৰু 3টামান শুকান জলকীয়া দি দিলোঁ। এতিয়া দি দিম পিঁয়াজ, আৰু এতিয়া মই মছলা এড কৰিম। মছলা আছে আপোনাৰ হাফ চামুচ হালধি গুড়ি, হাফ চামুচতকৈও কম জলকীয়া গুড়ি আৰু জিৰা আৰু ধনিয়া গুড়ি হাফ চামুচতকৈও কম। যিহেতু মোৰ মাছ আৰু চব্জি কম আছে, ইমান বেছি দিব নোৱাৰিম। আৰু এতিয়া মই ইয়াত পানী দি অলপ ভালদৰে মজাই ল'ম। এতিয়া মই ইয়াত নিমখ এড কৰিম। এয়া পৰিমাণ অনুযায়ী নিমখ। মজুৱাত নিমখ দি দিলে কি হয়, আপোনাৰ জলকীয়াৰ যদি কিবা এক্সট্ৰা জ্বলা ডিঙিত লাগিব থাকে বা লাগে, সেইটো তাতে কাটি দিয়ে। নিমখ সেইকাৰণে মজুৱাত দিব লাগে।
চ' নিমখ মজুৱাত দি দিলোঁ। এতিয়া মই কল দি দিম। এতিয়া মই কল দিলোঁ আৰু অলপ সময় ভালদৰে মজাই ল'ম। এতিয়া মই ইয়াত মাছখিনি দি দিম আৰু জোল দি দিম। মাছখিনি দিলোঁ। এতিয়া মই জোল এড কৰি দিম। মোৰ জোল দিয়া হ'ল আৰু মই এতিয়া চৰ্বিখিনি ইয়াত দি দিম আৰু 10 মিনিটমান ভালদৰে পকাই ল'ম। এয়া 10 মিনিটমান পাছত মোৰ তৰকাৰী হৈ গ'ল। ৰেডি মোৰ তৰকাৰী। চ' মোৰ ৰেচিপিটো চাই কেনেকুৱা লাগিল? ভাল লাগিলে নিশ্চয় লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ অনুৰোধ থাকিল। সকলো ভালে থাকক, সুস্থ থাকক।